সেইটো ভয়াবহ কথা। এই ধৰণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত অত্যন্ত অনিচ্ছা সত্ত্বেও ৰবিবাৰে নিশা বা সোমবাৰে পুৱতি নিশা 12 বজাৰ পৰা আমি গুৱাহাটী মহানগৰীত 14 দিনৰ বাবে লকডাউন কৰাৰ সিদ্ধান্ত লৈছো। উইদিন দ্য জুৰিডিকশ্যন অফ কামৰূপ মেট্ৰ' এণ্টায়াৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত 12 জুলাইলৈকে লকডাউন ঘোষণা কৰা হৈছে। এইবাৰ লকডাউনৰ সময়ছোৱাত শাক পাচলি মাছ মাংস আনকি গেলামালৰ দোকানো খোলা নাথাকিব। এক্সেপ্ট ফাৰ্মাচী লেবৰেটৰী আৰু হস্পিটেলক বাদ দি নাথিং উইল বি অপেন। All government offices of autonomous subordinate offices and private offices will remain closed. All business, commercial establishments, shops, trade activities shall remain closed. All industrial establishments shall remain closed. Kuno rajahua janbahan, no public transport will ply. Private bus, private gariu nosolibo. Hospitality service, education, moth, mondir, সকলো বন্ধ থাকিব। All social, political, sports, entertainment, cultural, religious function সব বন্ধ থাকিব। 20 জনতকৈ বেছি মানুহৰ হবদে সৎকাৰৰ বাবেও 20 জনতকৈ বেছি মানুহ শ্মশানত যাব নোৱাৰিব। মদৰ দোকানে হওক পাণ তামোলে হওক সকলো বন্ধ থাকিব। ইয়াত কেইটামান এক্সেপশ্যন দিয়া হৈছে যে ডিফেন্স, Central and State Police Force, District Magistrate, Commissioner of Police, Home Guard, Defense, Fire, Disaster Management, Electricity, Water Service, Municipal Bodies, etu khula thakibo. Health Department aru Medical Establishment Hospital etu khula thakibo. Bank with skeleton staff, ekdom kom সংখ্যক মানুহৰে bank চলিব আৰু ATM সাৰ্ভিসটো চলি থাকিব। Power generation, telecommunication, print and electronic media will be open. তাত বাধা নাথাকিব। সেই সকল হোটেলে খোলা থাকিব য'ত কোৱাৰেণ্টাইনৰ মানুহ আছে আৰু কোনোবা যদি এয়াৰ প্লেন আদিৰ ক্ৰু আদি থাকে সেইখিনিৰ কাৰণে বা মেডিকেল ডিপাৰ্টমেণ্টৰ ডক্টৰ নাৰ্ছ যদি কোৱাৰেণ্টাইনত থাকে তেওঁলোকৰ কাৰণে হোটেল খোলা থাকিব। Directorate Office আৰু Secretariat Office ফাংচন কৰিব উইথ এ স্কেলিটন ষ্টাফ। জইণ্ট ছেক্ৰেটাৰী ওপৰৰ অফিচাৰ সকল আহিব আৰু তাৰ বাহিৰে আন সকল নাহে। কিন্তু যদি ডাইৰেক্টৰ আৰু ছেক্ৰেটাৰিয়েটত কোনোবা তৃতীয় চতুৰ্থ শ্ৰেণীৰ লোককো মাতে অৰ্থাৎ আহিব লাগে বুলি কয় তেতিয়া তেওঁলোক ডেফিনেটলি আহিব। মিল্ক, বেবি ফুড, মেডিচিন, ৱাটাৰ ছাপ্লাই খোলা থাকিব। ৰেলৱে সাৰ্ভিস খোলা থাকিব, এয়াৰ সাৰ্ভিস খোলা থাকিব আৰু লকডাউন প্ৰথম 7 দিন অত্যন্ত কঠোৰ হ'ব। ইয়াৰ বাহিৰে কোনো এক্সেম্পশন নাথাকিব। ইয়াৰ লগে লগে আজি গধূলি 7 বজাৰ পৰা গুৱাহাটী মহানগৰীত ৰাতিপুৱা 7 বজালৈকে সান্ধ্য আইন বলবৎ কৰা হ'ব।